হতে ভকতি কৰিব তোমাত হৰি মোৰ সময় মই হয়তো টিকিয়া নহয়নে কোৱাই দেখোন মই টিকিয়া নহয় মই কটিয়াহে টিয়া মই তোমাক ক'ত টিকিয়া বুলি ভাবিছিলো পিছে কিবা কৈছা হ'বলা কম ককাইদেউ আমি সেই হাজিৰা কৰা মানুহ দুবেলা দুমুঠি পেটে ভাতে খায়ে কোনোমতে জীয়াই আছো তাতে আকৌ এই ভূতৰ ওপৰত দানৱ পোৱা দৰে ঘৰত চাউল থাকিলেও বনাবলৈ খৰিয়ে নাই হয় নি তাতে আকৌ ককাইদেউ এই ঘৰত ল'ৰা পোনা খেতিয়া আৰু এই মানুহজনীয়ে ৰাতিপুৱাৰ পৰা খাবলৈ নাপায় পেটত গামোচা মাৰি আছে চাগে এতিয়া চাগে মই এই খৰি নিম বুলি এই মানুহজনীয়ে পদূলিতে ৰৈ আছে চাগে অত দিনৰ পৰাই ৰাস্তাটোৰ কাষতে ঠেল ঠেলকে থিয় টঙা দি থকা গছজোপাকে কাটি নি পিনি খৰিকে কওঁগে বুলি ভাবিছিলা তুমি মোৰ কি কাম কৰিব লৈছা মই তোমাৰ সমস্যাটো নুবুজা নহয় মই তোমাৰ সমস্যাটো ভালদৰে অনুধাৱন কৰিব পাৰিছো পিছে এটা কথা কওঁ তুমি আকৌ তোমাক সেই বেয়া ভাৱেৰে কৈছো বুলি তুমি ভাবি নল'বা এতিয়া চোৱা তোমাৰ দৰে যদি প্ৰত্যেকজন ব্যক্তিয়ে এনেদৰে এজোপাকৈ যদি গছ কাটে তেতিয়া আমাৰ এই সুন্দৰ পৃথিৱীখন এখন উকা কাগজৰ দৰে হৈ নপৰিব জানো এতিয়া চোৱা তেতিয়া আমি ৰ'দৰ তাপত আমি ক'ত ছাঁ ল'ম আৰু পৃথিৱীৰ এই সুন্দৰ চৰাই চিৰিকটিবোৰে তেতিয়া ক'ত নিজৰ সপোনবোৰ তেওঁলোকে ৰাখিব পাৰিব কোৱাইদেউ এই কথাটো কিন্তু নোহোৱা নহয় দেই তেতিয়া আমি ক'ত ৰ'দৰ তাপত ছাঁ ল'ব পাৰিম ক'ত এই নিস্বাৰ্থ চৰাই চিৰিকটিবোৰে নিজৰ সপোনৰ ঘৰখন সুন্দৰভাৱে সাজি ল'ব পাৰিব য'ত থাকে প্ৰেম সহানুভূতি আমি চৰাই চিৰিকটিবোৰৰ লগত বিশ্বাসঘাতকতা কৰা নহ'ব জানো তেওঁলোকৰ সপোনবোৰৰ আগত আমি প্ৰতিবন্ধকতা হিচাপে দেখা নিদিম জানো কোৱাইদেউ আপুনি কিন্তু ভাল কথা এটা ক'লে দেই মইনো ভাল কথাকে কওঁ মানুহে বুজাতে ভুল কৰে কটীয়া হয়তো ধুব নহয়নে হয় 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 ৰাধুব ককাইদেউ কিয় বা মাতিল কঠীয়া কায়ো দেখোন পিছে দুয়োজনে মিলি কিবা কথা পাতিছে চাগে এই কথা মানে কি আৰু ধুব মই তাকে কটীয়াক কথা এটা বুজাইছো বুজিছা কি আকৌ এই ইমান ধুনীয়া গছজোপা কাটিবলৈ ল'লে মই বোলো নেকাটিবা মই চৰাই চিৰিকটিবোৰৰ কথা ক'লো মানুহৰ কথা ক'লো আমাৰ মানে কি মই মানে কথাটো ইমান ভালকৈ বুজাই দিব নোৱাৰিলো তুমি এতিয়া চহৰত থকা মানুহ অলপ শিক্ষাও আছে তোমাৰ অলপ ভালকৈ বুজাই দিয়াচোন ময়ো শুনিলো আৰু হয় দিন বেচা ককাইদেউ ঠিক কথাই কৈছে যদি সকলোৱে এজোপা এজোপা গছ গছনি কাটি থাকে তেন্তে এটা সময়ত আমাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহাৰ লগতে আমাৰ মানৱ জাতিৰ প্ৰতিও ভাবুকি আহিব হয়তো তোমালোকে নাজানা এতিয়া সাম্প্ৰতিক সময়ত একাংশ স্বাৰ্থলোভী আৰু ক্ষমতাশালী লোকে নিজ স্বাৰ্থৰ বাবে অসমৰ প্ৰকৃতিৰ উপহাৰ দিহিং পাটকাৰ লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বহুতো গছ গছনি কাটি কয়লা খননৰ বাবে ধ্বংস কাৰ্য অব্যাহত ৰাখে এইটো তুমি একদম ধুনীয়া কথা কৈছা পিছে ইয়াৰ ফলত যে কিমান ক্ষতিসাধন হ'ব সেইটো কিন্তু এতিয়াও বহুত লোকে উপলব্ধি নাই এতিয়া তোমালোকে কোৱাচোন এতিয়া এই জীৱ জন্তুবোৰে বনাঞ্চল শেষ হোৱাৰ পিছত ওলাই আহি আমাৰ অনিষ্ট নকৰিব জানো যোৱাকালি মই দূৰদৰ্শন বাতৰি কাকতত চাবলৈ পালোঁ যে একাংশ প্ৰকৃতি প্ৰেমী লোকে এই বনাঞ্চল যি ধ্বংস কৰিছে তাৰ কাৰণে কবিতা গীত আদিৰ মাধ্যমেৰে তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰিছে লগতে দল সংগঠনবোৰেও ইয়াৰ হকে মাত মাতিছে তেওঁলোকে তথাপিও বহু লোকে এই ধ্বংস কাৰ্য কিন্তু অব্যাহত ৰাখিছে ধুব ৰ'বাচোন ৰ'বা এই যে ধ্বংস কাৰ্যবোৰ এইবোৰ একেবাৰে শেষ কৰি দিব নোৱাৰি নি বাৰু সমাধান নোহোৱা নহয় আছে এনে বহুতো উদাহৰণ আছে 1962 চনত উত্তৰাখণ্ডৰ কি আছিলে গাৰোৱাল জিলাৰ ৰেণী গাঁৱৰ মহিলাসকলে এই বনাঞ্চল সংৰক্ষণৰ বাবে সকলোবোৰ ওলাই আহি এই গছ গছনিবোৰ সাৱটি ধৰি সেই ঠিকাদাৰে যি তেওঁলোকৰ গছ গছনিবোৰ ধ্বংস কৰিছিলে তাৰ পৰা ৰক্ষা কৰিছিলে আৰু ইয়াৰ লগতে কিছুমান আছে যেনে 1731 খ্ৰীষ্টাব্দত হোৱা মই জানো 60জন লোকে প্ৰাণহানি হৈছিল লগতে 1985 চনৰ নৰ্মদা বচাও আন্দোলন জংঘল বচাও আন্দোলন কেৰেলাৰ নীৰৱ উপত্যকা আন্দোলন আদি বহুতো আন্দোলন যদিহে আমি এওঁলোকৰ দৰে নিস্বাৰ্থভাৱে বনাঞ্চলসমূহ সংৰক্ষণৰ বাবে আগবাঢ়ি যাওঁ তেন্তে জৈৱ বৈচিত্ৰ্যৰ লগতে আমাৰ মানৱ জাতিকো আমি নিয়ন্ত্ৰণ কৰিব পাৰিম একদম ধুনীয়া দিছে মই কৈছো নহয় একদম ধুনীয়া দিছে আৰু হয় ককাইদেউ মই এতিয়াহে ভালকৈ বুজিব পাৰিছো মই এই প্ৰত্যেক সপ্তাহে একোজোপাকৈ গছ ৰুবলৈ চেষ্টা কৰিম আৰু এই গাঁৱৰ এই আন মানুহকো ইয়াৰ বিষয়ে জনাম দেই কোৱা মই আছো নহয় লগত তুমি ভয় নকৰিবা ঠিক আছে একদম
সেই ৰচোন তই সেই প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ অধীনৰ গেছ চিলিণ্ডাৰটো পোৱা নাই জানো কাইলৈ পালো কিয় বা সুধিলে বা তই নাজানোৱে মানে প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ অধীনত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ একাউণ্টত চৰকাৰে পইচা দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ সেই ৰমলা কমলা নিৰ্মলাহঁতে পালেই নহয় গমেই নাপায় মই কিন্তু কথাটো এতিয়াহে বুজিব পাৰিলো দেই কাইলৈ মই যাওঁ বেংকৰ পৰা গৈ পিনি টকাকেইটা উলিয়াই আনোগে লগতে ৰন্ধন গেছ উলিয়াই আনোগে যা ঘৰত আকৌ আপোনাক এতিয়া মাইকী মানুহজনী মোলৈ ভাত চাই আছে চাগে বাট নেচাই পৰে হেৰি খলি এটা নহ'লে আকৌ মই দেৰিকে যাওঁ এই কথাটোকে আকৌ চেক লৈ পিনি মোক গোটেই মহাভাৰতখন উলাই পেলাব দেই কয় মাইকী মানুহবোৰ কয়ে এনেকুৱা মই যাওঁ দেই মই যাওঁ ৰ'বচোন এনেদৰে নহ'ব নহয় আপুনি এটা কাম কৰক এই আমাৰ গাঁৱৰ সৌটো মূৰৰ এই ভাৰ্গৱ বৰগোহাঁই এই সকলোবোৰ কামৰ তদাৰক কৰি আছে তই নেজানো চাগে আপুনি অতি শীঘ্ৰে তেখেতৰ লগত যোগাযোগ কৰক নিশ্চয় তেখেতে আপোনাক এই কামত সহায় কৰিব ঠিক আছে কাইদেউ মই যাওঁ ধুব যাওঁ দেই যা দেৰি নকবি এই মৰাটো এখন লৈ যা হেৰি এখন কলো মই আজি যামগে বুলি ভাবিছিলো আমাৰ হেৰি গলে নাযাওঁ আৰু আমি বাটটো বোলো আৰু ব'লক নমস্কাৰ আপোনালোকক কথা এটা ক'ব চাই গ'ল নহয় হেৰি আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু কিবা ভুল হ'লে আপোনালোকে আঙুলিয়াই দিব কমেণ্টৰ দ্বাৰা ভাল দি চাইছে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে সঁচাকে শুনক আমাৰ ভিডিঅ'বোৰ পাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আপোনালোকে আমাৰ ভিডিঅ'বোৰ আমি আপলোড কৰিলে অতি সোনকালে পায় ধন্যবাদ কৃষ্ণ